গৰম বন্ধ বা গ্ৰীষ্ম বন্ধ এই মাহটোৰ কাৰণে আমি আগতে বৰ হেঁপাহেৰে ৰৈ আছিলোঁ কাৰণ যেতিয়া গৰম বন্ধ দিব আমাৰ আগৰে প্লেন আছিল যে আমি মামাহঁতৰ ঘৰত যাম, মামাহঁতৰ ল'ৰাক লগ পাম, জেঠীমাৰ ছোৱালীকেইজনীক লগ পাম আৰু কত কিমান খেলিম যে কিমান প্লেন। এতিয়া মোৰ পাল পৰিছে যে মই মোৰ বাচ্ছাটোক গৰম বন্ধত মামাহঁতৰ ঘৰলৈ লৈ যোৱাৰ। কওকচোন সময়বোৰ কিদৰে সলনি হয়। গাড়ীত উঠিছিলোঁহে মাত্ৰ কিনকিনীয়া বৰষুণ এজাক দেখিয়ে আইনাখনত কিবা নাম লিখিব মন গ'ল আৰু সেইখিনি অনুকৰণ কৰিলে মোৰ বাচ্ছাটোৱেও। এইবোৰ সঁচাকৈ বৰ ভাল লাগিছিলে এটা সময়ত কৰি, এতিয়াও বাৰু ভাল লাগে। সৰু থাকোঁতে গাড়ীত উঠিলে এই দাদাকেইজনক দেখি আগে মাহঁতৰ মুখলৈ চাইছিলোঁ। এই ব্ৰহ্মপুত্ৰৰ বুকুৱেদি গৈ পেলাই মই মোৰ ধুনীয়া গাঁওখিনি পালোহি। গাঁওখনত যাই সঁচাকৈ বৰ ভাল লাগে আৰু মনোমোহা দৃশ্য, কিন্তু বৰষুণ নাইকিয়াৰ কাৰণে একেবাৰে খৰাং হৈ গৈছে দেই। বৰ বেয়া লাগে কৃষকৰ অৱস্থাবোৰ দেখি। মাটিবোৰ দেখিছে নেকি ফাট মেলিছে। আৰু এই মৰাপাটৰ খেতি কৰিছিল বৰদেউতাই, আৰু জীয়েক আহিব বুলি মায়ে ধুনীয়াকৈ কলত সোণাৰু পাত দি পকাই দিছিল।